হয়, যোৱাকালি সৰু সৰু দুটা ঘটনা হৈছে। এটা ঘটনাটো খাৰিজাত আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা তেওঁ ৰাস্তাত গৈ থকা অৱস্থাত ৰাস্তাত দুৰ্ভাগ্যক্ৰমে গাড়ী ছাইড দিওঁতে তেওঁ মানে মাটিত বা পানীত পৰি পেলাই তেওঁ মৃত্যু ঘটিছে এজন। আৰু অন্য এটা গুলীচালনা ঘটনা যি হৈছে, এই ঘটনাটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু কঠোৰভাৱে নিন্দা দিছোঁ। আৰু যিসকল ব্যক্তিয়ে এই গুলীচালনাৰ লগত বা এই হত্যাকাণ্ডৰ লগত জড়িত আছে তেখেতসকলক কঠোৰ শাস্তি বিহিব লাগে। চৰকাৰে তদন্ত কৰিব লাগে, পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু কোনো কাৰণত আমাৰ অঞ্চলত গুলীচালনা, কাৰোবাক হত্যা কৰা, কাৰোবাৰ ওপৰত আক্ৰমণ কৰা আমি কেতিয়াও নিবিচাৰোঁ। আৰু বেয়া মানুহবিলাক বা আইন বিৰোধী মানুহবিলাক অবৈধভাৱে বন্দুক লৈ পেলাই যিবিলাকে বেয়া কাম কৰি আছে তেওঁলোকৰ ওপৰত চৰকাৰে বা প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব লাগে, কোনো কাৰণত যাতে সাৰি নাযায়। আৰু ইয়াৰ ওপৰত মানে সঠিক উত্তৰ পাম বুলি আমি আশাবাদী আৰু চৰকাৰক আমি দাবী জনাইছোঁ।